মোৰ ফাৰ্ষ্ট ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। আজি যিহেতু লক্ষ্মী পূজা হয়, লক্ষ্মী পূজা উপলক্ষে আমাৰ ইয়াতে ডাঙৰকৈ উদযাপন কৰা হয়। তাৰে কিছু অংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো এনেদৰে আমাৰ বাটত সকলোৱে কলপুলি পুতিছে, আপোনালোকক মই দেখাই আছোঁ, চাই থাকক। এনেদৰে সকলোৰে পদূলিয়ে এডালকৈ কলপুলি পুতা হয় আৰু ইয়াতে শৰাই দিয়ে। অলপ পিছতে গোসানী আনিব, তাৰপাছত ইয়াতে শৰাই দিব। তো ল'ৰা ছোৱালীবিলাকে ওলাব, প্ৰচেছন কৰিব হাতী আৰু গোসানী লৈ পেলাই। তো সেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ কৰি চাই থাকিব। গতিকে মই ওলাই পেলাই আপোনালোকক অলপ পিছতে গোসানী আনিব, বাটেৰে প্ৰচেছন কৰিব। তো আমি যাম, আপোনালোককো দেখাই যাম, আপোনালোকে চাই যাব। তো এই পূজা ভাগত আমাৰ সকলোৱে নাচ গান তথা ফূৰ্তিৰে দিনটো উদযাপন কৰে। সকলো মানুহে লগ লাগি আজিৰ দিনটো হাঁহি মাতি ফূৰ্তিৰে দিনটো কটায় আৰু এনেদৰে পদূলিয়ে গৈ লক্ষ্মী মূৰ্তিটো লক্ষ্মী মন্দিৰত স্থাপন কৰিব। অইন বছৰৰ দৰে এই বছৰো আমি সকলোৱে নাচ গান তথা ফূৰ্তিৰে আজিৰ দিনটো উদযাপন কৰিলোঁ।
মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। প্লিজ মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব।